আজি ঘৰলৈ মোক কোনে চাব আহিছে। আজি ঘৰখন ভালকৈ চাফ চিকুণ কৰিছো কিয়নো আজি কাৰণ বহুত আছে। এইটো এটা সাৰপ্ৰাইজ তোমালোকৰ কাৰণেও। আজি পুৱা সোনকালে উঠি ঘৰৰ কামখিনি কৰি ভাতলৈ লাগিলো কিয়নো যোন আজি ঘৰলৈ আহি আছে তেখেতে হেনো ৰাতিপুৱা একোকে খাই নাহিলে, সেইকাৰণে ভাত সোনকালে বনাই আৰু নিজেও ব্ৰেকফাষ্ট কৰি আজি লাঞ্চত বনালো ছোলে আৰু তেখেতে মোক কৈ আছিলে ঘৰ গলে মোক ছোলে বনাই খোৱাবি, সেইকাৰণে বনাই লৈছো। অলপ গালিকেইটা কমকে খাম চাগে তেতিয়া। বাৰু এতিয়া তোমালোকক কৈয়ে দিওঁ ন কোন আহিব ওলাইছে, তেন্তে শুনা। মা আহি আছে, সেইকাৰণে ৰাতিপুৱাৰ পৰা কাম কৰি আছো। আৰু মোৰ মায়ে সদায় এনেকুৱাই কৰে, নোকোৱাকৈ আহে, মানে আমাক নোকোৱাকৈ আহে, যাতে আহি এইটো চাইহি মানে চেক কৰিবলৈ আহে যে আমি কিমান চাফাকৈ আছোঁ। যদি কেনেবাকৈ ঘৰটো লেতেৰা হৈ থাকে মায়ে এনেকৈ ৰেবি পেলাব। সেইকাৰণে আজি গম পাই গ'লোঁ মা আহিছে বুলি। আগতীয়াকৈ মই চব কাম কৰি আজৰি।